বৰী ব্লগছ বঙালমৰাৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ এটি সৰু সাধু লৈ আহিছোঁ। সাধুটিৰ নাম হ'ব দুৱাৰৰ আনটো ফাল। পুষ্পা নামৰ এগৰাকী যুৱতীৰ ঘৰৰ সন্মুখত এখন ধুনীয়া বাগিচা আছিল। তাই বাগিচাৰ কাম ভাল পাইছিল আৰু তাইৰ বাগিচাত বহুত ধুনীয়া ধুনীয়া গছ-গছনি আছিল। এদিন তাই গছ-গছনিৰ পুলি কেইটামান কিনিবলৈ নাৰ্চাৰী এখনলৈ গ'ল। তাই ৰঙীন ফুলেৰে ভৰা এজোপা ধুনীয়া লতা দেখিলে। তাইৰ বাগিচাত ৰোপণ কৰিবলৈ সেই লতাজোপাৰ গুটি কিনিলে। তাইৰ চোতালৰ শিলৰ বেৰৰ ওচৰতে বীজ সিঁচিলে। সোনকালে গজি উঠা আৰু তাৰ ওপৰত ধুনীয়া সেউজীয়া পাত থকা গছজোপাৰ বহুত যত্ন লৈছিল। মাহৰ পিছত মাহ পাৰ হৈ গ'ল, কিন্তু লতাজোপাত এটাও ফুল ফুলা নাছিল। তাই বৰ বিচলিত হৈছিল আৰু লতাজোপা কাটি পেলাবলৈ মন কৰিছিল। ঠিক তেতিয়াই তাইৰ ওচৰ চুবুৰীয়াই তাইক বেৰৰ সিপাৰৰ পৰা তাইৰ ঘৰলৈ মাতিলে। পুষ্পা ঘৰলৈ যোৱাৰ সময়ত ওচৰ চুবুৰীয়াই তাইক দেখুৱাই দিছিল যে বেৰৰ সিটো পাৰে লতাজোপা পূৰ্ণভাৱে ফুলি আছে। চুবুৰীয়াই কৈছিল যে তেওঁ ফুলৰ সুগন্ধ উপভোগ কৰিছিল আৰু প্ৰতিদিনে ধুনীয়া ধুনীয়া ফুলবোৰ চাই ভাল পাইছিল। পূৰ্ণভাৱে ফুলা ফুলবোৰ দেখি পুষ্পাই আনন্দত আত্মহাৰা হৈ পৰিছিল। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, এই সাধুটোৰ নৈতিকতা হ'ল যে আপোনাৰ প্ৰচেষ্টাৰ ভাল ফলাফল দেখা নাপালে বুলিয়েই ই কোনো ফল নিদিয়ে এনে নহয়। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, এয়াই আছিলে আজি ৰাতিপুৱাৰ সাধু। সাধুটো শুনি কেনে পালে নিশ্চয় জনাব। ধন্যবাদ।